নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া বোৱাৰী ৰীমাৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো হৈছে মই ধূপৰ বক্সেৰে এখন বিচনী বনালোঁ। তেনেহ'লে আপোনালোকক মই কেনেদৰে বনালোঁ এই বিচনীখন, সেইটোৱে মই ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াব বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আপোনালোক সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ঠিক আছে, আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এনেদৰে মই ধূপৰ বক্স 4টা ল'ম। ইয়াৰে কাষটো মই চিলাই ল'ব লাগিব। এনেকৈ গোটেইকেইটা বক্সে এনেকৈ চিলাই ল'ব লাগিব। এনেদৰে চিলাই ল'ম। এই বক্সটো মোৰ চিলোৱা হৈ গৈছে অলৰেডি। এনেদৰে মই এই 3টা বক্স এনেদৰে চিলাই পেলাই ইটোৰ লগত সিটো, সিটোৰ লগত ইটো, এনেদৰে মই সূতাকেইডালৰ মাজে মাজে বেজীটো সুমুৱাই মই গোটেইকেইটা বক্স সংযোগ কৰি লৈছোঁ। এনেদৰে বেজীটো মই সূতাইহে মই সুমুৱাই দিছোঁ মাজেদি। যদি বক্সৰ সৈতে চিলাই দিলে অকণ দিগদাৰ হ'ব, সেইটো কাৰণে সূতাই মাজে মাজে মই এনেদৰে গোটেই বক্সটো চিলাই ল'ম। এনেদৰে গোটেই 4টা বক্স চিলোৱা হৈ যাব। এতিয়া মোৰ গোটেই 4টা বক্স চিলোৱা গোটেই অলৰেডি হৈ গৈছে।
এতিয়া মই এখন কাপোৰ লৈ গোটেই চাৰিওটা কাষ ধুনীয়াকৈ মই এনেকৈ কাপোৰখন লৈ বেজি গুলি দি চিলাই ল'ম গোটেই চাৰিওটা কাষ। এয়া অলৰেডি মোৰ গোটেই চাৰিওটা কাষ এনেদৰে চিলাই লোৱা হৈ গৈছে। এতিয়া মই এনেদৰে গোটেই চাৰিওকাষে ফিল এটা লগাই ল'ম। এনেদৰে মাজে মাজে এনেদৰে যিটো ফিল লগাইছিলোঁ মই প্ৰথমতে সেইটোৰ লগত এই কাপোৰখন এনেকৈ কুচ দি দি চিলাই ল'ম। বক্সটোৰ সৈতে চিলাব নালাগে, কাপোৰখনৰ সৈতে ইখন কাপোৰ সিখন কাপোৰ এনেকৈ মই চিলাই ল'ম। এতিয়া মোৰ গোটেই তিনিও কাষ চিলাইছোঁ, এটা কাষ চিলোৱা নাই কাৰণ তাত মই নালটো লগাব লাগিব, সেইটো কাৰণে চিলোৱা নাই। এতিয়া মই নালটো যোনটো ফালে মই কাপোৰ ফিল লগোৱা নাই সেইফালেদি মই এতিয়া নালটো লগাম। এতিয়া ধুনীয়াকৈ মই এনেকৈ নালটো লগাই পেলাই চিলাই ল'ম। এয়া ধুনীয়াকৈ এতিয়া চিলাই দিম নালটো আৰু বক্সটোৰ দুইফালে এনেদৰে চিলাই দিম।
এয়া মোৰ বিচনীখন সম্পূৰ্ণ হৈছেহি আৰু প্ৰায়